পশ্চিম কাৰ্বি আংলঙত বিজেপি প্ৰচাৰ অভিযান অভিনৱ শৈলী ভোটাৰ ৰাইজক আকৰ্ষণৰ বাবে বিজেপি যুৱ সমৰ্থকৰ ভোট ফৰ বিজেপিৰ গীতত উদ্দাম নৃত্য অৱশেষত কমন কেণ্ডিডেট বিচাৰি পালে SSDC CPI MLA ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলত এই কথা ঘোষণা লোকসভা নিৰ্বাচনৰ সমৰ্থন দিব কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেন সিং ইংটিক সত্য প্ৰাক্তন বিজেপিৰ জ্যেষ্ঠ নেতা ৰতন ইংটি সহিত 700 বিজেপি পৰিয়ালক কংগ্ৰেছত যোগদান নিৰ্বাচন প্ৰাক মুহূৰ্তত জিলা বিজেপিৰ বাবে এক মুখ্য আঘাত নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ এবাৰ হিমন্ত বিশ্ব শৰ্মা নহয় ভোটাৰে নাছিলে কাৰ্বি পাহাৰত তাকো অৰ্ধ উলংগ হয় আহক চাওঁ আমাৰ সাংবাদিক জাসন ইংহিৰ এই প্ৰতিবেদন হয় আপুনি টিভি পৰ্দাত প্ৰত্যক্ষ কৰা নৃত্যটো কোনো প্ৰতিবাদৰ নহয় এই নৃত্য বিজেপিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাৰ দৃশ্যহে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা লোকসভা নিৰ্বাচনৰ ডিপু সমষ্টিৰ বিজেপি প্ৰাৰ্থী হৰেন সিং বে বীৰ সিং কে আজি অনুষ্ঠিত কৰে নিৰ্বাচনী সভা vote for BJP Day vote for Horen Singh Bay আমৰি আৰু চিন্থং পৰিষদীয় সমষ্টিৰ সামৰি অনুষ্ঠিত হোৱা উক্ত সভাতে দলীয় কৰ্মীসকলে প্ৰাৰ্থীজনৰ সন্মুখতে এই অৰ্ধ উলংগ নৃত্য প্ৰদৰ্শন কৰে আৰু ইয়াত আহিয়ে মই অনুমান কৰিব পাৰিছো যে এইবাৰ লোকসভা নিৰ্বাচনত চিন্থং সমষ্টি আৰু আমৰি সমষ্টিৰ পৰা ৰাইজে নিজৰ বহুমূলীয়া ভোটেৰে বিপুল ভোটত ভাৰতীয় জনতা পাৰ্টি তথা মোক হৰেন সিং বেক আপোনালোকে বিজয় সাব্যস্ত কৰাব এই কথা নিশ্চিত হ'ল কিন্তু ইয়াত চাব লাগিব নিৰ্বাচনৰ বতৰত আমাৰ বিৰোধী দলেও হয়তো ৰাইজৰ মাজলৈ আহিব পাৰে সভাত উপস্থিত থাকে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং স্থানীয় বিধায়ক ডক্টৰ মানসিং ৰংপি জিলা সভাপতি অৰুণ টেৰাঙৰ লগতে কাৰ্বি পৰিষদৰ কেইবাজনো সদস্য উল্লেখযোগ্য যে যিটো সময়ত ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন দলৰ ৰাজনৈতিক নেতাসকলে ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ বিহু ঝুমুৰ আদি নাচি সৰ্বত্ৰে চৰ্চা লাভ কৰি আছে সেই সময়তে কাৰ্বি পাহাৰত অৰ্ধ উলংগ নৃত্যই ভোটাৰ ৰাইজক কেনেদৰে আকৰ্ষণ কৰে সেয়া সময়তহে ক'ব যিটো ৰাইজৰ যিটো আমাক মৰম কৰিছে যিটো আশীৰ্বাদ হৈছে বা ৰাইজৰ যিটো ওলাই আহিছে আমাৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়ালৰ বাহিৰে বেলেগ বেলেগৰ ৰাজনীতি দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি যিটো যোগদান কৰিছে এতিয়াৰ পৰা যে প্ৰমাণ যে বিৰোধী দলটো শূন্য হ'ব নেকি যিটো কাৰ্বি আংলং আৰু ডিমা হাছাও যিটো দেখিছে আজিও আপোনালোকে দেখিছে যে যোগদান এনেধৰণৰ প্ৰায় সভাতে মই যিটো সভাত যাওঁ প্ৰায় হাজাৰ হাজাৰ বিৰোধী দলবিলাকৰ ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দলৰ যোগদান কৰিছে গতিকে আগন্তুক লোকসভা ইলেকশ্যনত কাৰ্বি আংলঙৰ পৰা হৰেন সিং বে ডাঙৰীয়াই অসমত 14খন আসনৰ ভিতৰত কাৰ্বি আংলং লোকসভা সিটৰ পৰা হাইয়েষ্ট ভোট পাব বুলি মই আশাবাদী ইমান ৰণনীতি তৈয়াৰ কৰিবলৈ প্ৰয়োজন হোৱা নাই যেহেতু সমগ্ৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ ৰাইজে মানে স্ব ইচ্ছাৰে ওলাই আহিছে মানে পৰিৱৰ্তনৰ স্বাৰ্থত আৰু আমাৰ যিটো দীৰ্ঘদিনীয়া দাবী কাৰ্বি আংলং আৰু ডিমা হাছাওৰ যে অট'নমাছ ষ্টেট লগতে MOS এইটো ৰূপায়ণ কৰাৰ স্বাৰ্থত এতিয়া কাৰ্বি আংলং ৰাইজে বিপুল ভোটেৰে মোক ভোট দি জয়যুক্ত কৰাব এই কথাটো নিশ্চিত হৈ গ'ল আৰু মোৰ প্ৰথম পদক্ষেপ হ'ব এই মেজৰ ইছ্যুকেইটা মই সংসদত মই উত্থাপন কৰিম অকল উত্থাপন কৰা নহয় মই হাতে কামে লাগি যাম
এইটো ধৰি লওক এইটো আমাৰ সাংবিধানিক অধিকাৰ আৰু এইটো অকল কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজৰ অধিকাৰ নহয় এইটো অসমবাসীৰ অধিকাৰ হয় যেহেতু কাৰ্বি আংলং আৰু ডিমা হাছাও অসমতে আছো গতিকে অসমবাসীৰ অধিকাৰ হয় এইটো সাংবিধানিক অধিকাৰ গতিকে এই সাংবিধানিক অধিকাৰটো আমি সাব্যস্ত কৰিমেই আৰু মই আশা কৰিছোঁ দ্বিতীয়বাৰ নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ হ'ব হোৱাৰ পিছত আমি এই 5 বছৰৰ ভিতৰত যে এই অট'নমাছ ষ্টেটটো ইমপ্লিমেণ্ট হ'ব বুলি মোৰ দৃঢ় বিশ্বাস আছে Vote for. অৱশেষত উমৈহতীয়া মঞ্চৰ প্ৰাৰ্থী তথা কমন কেণ্ডিডেট বিচাৰি পালে SSDC CPI MLA ডিফুস্থিত ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাবত শুক্ৰবাৰে আয়োজিত সংবাদ মেলত এই কথা স্পষ্ট কৰে SSDC CPI MLৰ নেতৃত্ববৰ্গই সমাগত লোকসভা নিৰ্বাচনত বিজেপিক হৰুৱাবলৈ এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেন সিং ইংটিক সমৰ্থন আগবঢ়ায় SSDC CPI MLৰ বিজেপি নিৰ্মূল অভিযানৰ লক্ষ্য উপনীত কেবা বালিনী বৈঠক অনুষ্ঠিত কৰি দলৰ জ্যেষ্ঠ নেতাকৰ্মীসকলে বহু আলাপ আলোচনা তথা চিন্তা চৰ্চাৰ মূৰত SSDC CPI MLA দলৰ সিদ্ধান্ত আজি সংবাদ মেলত ঘোষণা কৰে শাসকীয় দলটিক হৰুৱাবলৈ এই মুহূৰ্তত উমৈহতীয়া প্ৰাৰ্থী হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেন সিং ইংটি RSS BJP langsung danger heglong sih. Itu pada non partai ke common candidate ke parjam di fansi milik mata. Setelah langsung common candidate ke parjam dia loh. Telangana party itu kan itu request lo, kuning lo, tham lo, appeal lo. Setelah langsung kabinet penerjoksi, non partai ini itu candidate dipilih lo, malam tak lo. Langsung dos. এক প্ৰকাৰ শাসকীয় বিজেপিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ SSDC CPI MLৰ দলে ইয়াৰ আগতে সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান কৰিছিল বিজেপিৰ বাদে জিলাখনৰ বিভিন্ন ৰাজনৈতিক দল সংগঠনক শেষলৈকে কোনো দলে তেওঁলোকৰ আহ্বানক সঁহাৰি নিদিয়াত দলটোৱে শাসক বিৰোধী কংগ্ৰেছক সমৰ্থন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এনেকা দেখিছোঁ যে ইয়াত বিশেষকৈ হাহনা ডিষ্ট্ৰিক্ট যি শক্তি বিজেপি তেওঁলোকৰ ইয়াত কিছু তেওঁলোকৰ ইয়াত মানে বিৰোধী শক্তি একগোট হৈ নুঠাৰ তাত আঁৰত তেওঁলোক জড়িত বুলি আমি আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ কাৰণ যিখিনি আমি মানে আমাৰ HSDC আনডিভাইডেড HSDC যেটো আমাৰ সন্মুখত আহি আছেতো আমাৰ লোকসভা নিৰ্বাচন কিন্তু লোকসভা নিৰ্বাচনৰ আগতে আমাৰ HSDCৰ পৰাই এছামে গৈ আকৌ ASDC গঠন কৰা গতিকে সেই ASDC পুনৰ গঠন কৰা প্ৰক্ৰিয়াতে ইয়াত ৰুলিং পক্ষ সম্পূৰ্ণ জড়িত থকা মানে তেওঁলোকৰ সেইখিনিত কিছু হাত থকা যেন আমাৰ অনুমান হৈছে যাৰ সেইখিনি আমি প্ৰচেষ্টা কৰোঁতেও তেওঁলোকৰ ফালৰ পৰা সেই সঁহাৰিটো কিন্তু আমি পোৱা নাই তেওঁলোকে নিজস্ব কেণ্ডিডেট থিৰাং কৰা সেইটো প্ৰেছত জনালে আৰু আমি জাকাছৰ লগত বহিছিলোঁ আৰু APSLCৰ লগত বহিছোঁ এই APSLCৰ ক্ষেত্ৰতো আমি একেই পাইছোঁ তেওঁ কোনোপধ্যেই মানে এইবাৰ ইলেকশ্যন নেখেলিলে নহ'ব এই ধৰণৰ মানে বক্তব্য দিয়ে তাৰপিছত আমি গম পালোঁ যে এইবাৰ এইটো সম্ভৱ নুঠিব উল্লেখ্য নিৰ্বাচনলৈ আছে হাতত মাথো 5টা দিন দুই পাহাৰীয়া জিলাত শাসক বিৰোধী সকলো ৰাজনৈতিক নেতা কৰ্মীয়ে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তুলিছে তুংগত এনে পৰিপ্ৰেক্ষিতত SSDC CPI ML আৰু কংগ্ৰেছৰ মিত্ৰজোঁটে বিজেপি প্ৰাৰ্থী হৰেন সিং বেগ হৰুৱাই কংগ্ৰেছ প্ৰাৰ্থী বীৰেন সিং ইংটিক জয়যুক্ত কৰিব পাৰিবনে নাই অথবা বিজয়ৰ শেষ হাঁহি কোনে মাৰিব সেয়া 18 এপ্ৰিলতহে নিৰ্ণয় হ'ব
লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জিলা বিজেপিৰ বাবে এক মুখ্যম আঘাত দলামৰাত অনুষ্ঠিত কংগ্ৰেছৰ এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত সদ্য প্ৰাক্তন বিজেপিৰ জ্যেষ্ঠ নেতা ৰতন ইংতি সহিত 700 বিজেপি পৰিয়াল কংগ্ৰেছত আনুষ্ঠানিক যোগদান কৰে ইফালে কংগ্ৰেছে লাভ কৰিছে এছএছটিচি চিপিআইএমৰ সমৰ্থন হাতে পাছে মিলি ডিফু লোকসভা সমষ্টিৰ বাবে নিৰ্বাচনী ৰণ এবাৰ বেছ আকৰ্ষণীয় হোৱাৰ পথত শাসকীয় দল বিজেপিয়ে নিজৰ সৰ্বশক্তি প্ৰয়োগ কৰি লক্ষ লক্ষ ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ বাবে জাক জমকীয়া কৰাৰ লগতে ভিন্ন পন্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছে বিপৰীতে নিৰ্বাচন জোৰ পুৰি হাত পাওঁ অৱস্থাতে বিজেপি জ্যেষ্ঠ নেতা ৰতন ইংতি সহিত 700 বিজেপি পৰিয়াল কংগ্ৰেছত যোগদান আৰু এছএছটিচি চিপিআইএমৰ সমৰ্থন লাভ কৰাৰ লগে লগে বিগত দিনবোৰত প্ৰায় দুৰ্বল স্থিতিত থকা যেন পৰিলক্ষিত হোৱা কংগ্ৰেছ দলক সম্পত্তি যথেষ্ট মজবুত হোৱা দেখা গৈছে গতিকে দেখকৈ ডিফু লোকসভা সমষ্টিৰ বাবে হ'ব লগা মূল যুঁজখন হ'ব দুই ৰাষ্ট্ৰীয় দল বিজেপি আৰু কংগ্ৰেছৰ মাজতেই কেইবা সহস্ৰাধিক সমৰ্থক ৰাইজৰ উপস্থিতিত প্ৰাৰ্থী বীৰেন সিং ইংতিয়ে কয় যে এএছটিচি আৰু বিজেপিৰ মাজত সদায় সুসম্পৰ্ক আছে কয় আঞ্চলিক দল কিন্তু কাম কৰে শাসকীয় দলৰ এজেণ্ট হৈ এইদৰে আঞ্চলিক দল এএছটিচিৰ বিপক্ষে মন্তব্য প্ৰকাশ কৰে প্ৰাৰ্থী বীৰেন সিং ইংতিয়ে আনহাতে পুনৰ কংগ্ৰেছী হোৱা নেতা ৰতন ইংতিয়ে ভাষণত কয় যে তেওঁ সমৰ্থক সহিত বিজেপিত যোগদান এটা ডাঙৰ ভুল আছিল এতিয়া কংগ্ৰেছলৈ পুনৰ ঘূৰি আহি কাৰ্বি আংলঙৰ মানুহখিনিক বাংলাদেশী হোৱাৰ পৰা ৰক্ষা কৰিব আনহাতে এছএছটিচি টাৰ্জেন টেৰাঙে কংগ্ৰেছক আন্তৰিক সমৰ্থনৰ কথা আৰু এছএছটিচিৰে আন এগৰাকী নেতা খৰচিং সিংনাৰ কেপ আৰু ইউনিফৰ্ম চিভিল কোডৰ সন্দৰ্ভত বিজেপিক তীব্ৰ গৰিহণা দিয়ে উল্লেখ্য এই বিশাল সভাত প্ৰাৰ্থী বীৰেন সিং ইংতিৰ লগতে প্ৰাক্তন দুৱাৰ বাগৰি জনপ্ৰতিনিধি ৰতন ইংতি মহিলা কংগ্ৰেছ নেত্ৰী কাছাং টেৰাংপি ডিফু নগৰ সমিতিৰ প্ৰাক্তন অধ্যক্ষ ডানিয়েল ইংতি প্ৰাক্তন কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰ আৰু এএছটিচি কেইবাগৰাকী নেতা উপস্থিত থাকে সদ্য প্ৰাক্তন জ্যেষ্ঠ নেতা ৰতন ইংতি অৱশেষত সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত এছটিচি হলিৰাম টেৰাং আৰু বিজেপি হৰেন সিং বেৰ দৰে নেতাই 246 সন্দৰ্ভত মন্তব্য দিয়াৰ কোনো অধিকাৰ নাই সততে সংবাদ মাধ্যমৰ পৰা দূৰত অৱস্থান কৰি ভাল পোৱা সদ্য প্ৰাক্তন নেতা ৰতন ইংতিয়ে বৃহস্পতিবাৰে নিজ বাসভৱনত আয়োজন কৰে এক সংবাদ মেল এছএছটিচি আৰু বিজেপিৰ বিপক্ষে সংবাদ মেলৰ জৰিয়তে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এএছটিচি হলিৰাম টেৰাং আৰু বিজেপি হৰেন সিং বেৰ দৰে নেতাই 246 সন্দৰ্ভত মন্তব্য দিয়াৰ কোনো অধিকাৰ নাই কাৰণ এএছটিচি শাসন কালতে কেন্দ্ৰ ৰাজ্য চৰকাৰ তথা এএছটিচিৰ মাজত হোৱা এক ত্ৰিপাক্ষিক বৈঠকত MOU চুক্তি স্বাক্ষৰিত হৈছিল গতিকে 246ৰ মতে স্বায়ত্তশাসিত ৰাজ্যৰ দাবী কাৰ্যকৰীক লৈ গাঁৱে গাঁৱে নিৰ্বাচনী প্ৰচাৰ সভাত মাত্ৰ আভুৱা ফাৰিছে সহজ সৰল ভোটাৰ ৰাইজক আৰু ঠিক এনেদৰে MOS স্বাক্ষৰিত হৈছিল হৰেন সিং বেৰ দৰে আজিৰ বিজেপিৰ নেতাই তেতিয়া UPDS হৈ থকাৰ দিনত সংবিধানত উল্লেখিত 246 অনুযায়ী স্বায়ত্তশাসিত ৰাজ্যৰ দাবী কাৰ্যকৰীৰ বাবে লোকসভা মজিয়াত কংগ্ৰেছ চৰকাৰৰ দিনতহে উত্থাপন কৰিছিল গতিকে স্বায়ত্তশাসিত ৰাজ্যৰ দাবী কাৰ্যকৰী একমাত্ৰ কংগ্ৰেছৰ শাসনতহে সম্ভৱ হ'ব কিন্তু আৰ্টিকেল 244 টো সংবিধানত থাকাটো সুবিধা কোনে দিলে who made that provision that article 244 should be in the constitution so that it might be in need for the people of Karbi Anglong someday iman je durloge chinta kora to kone korisil it is none other than Congress it is Congress during the time of Indira Gandhi this amendment has been made so
we should be thankful that this party has done something and given a provision for our future. But belek kita tu noy na. Yate hala kuri ase. Jehetu amak lage, itu lage. Aru ita Huliram Terang aru amar jitu ki ko apna MP candidate ita Huliram Terang aru amar he Holende BJP jitu ase. Hunter Article 244 ek kotha koatu hunter right na. They have no right to speak on Article 44A. Why? Because both of them have signed. Another have signed MOU, another has signed already MOS. What moral right do they have to go to the public and talk about 244A? Jutu na hunter? Jukti na? So they are just cheating and bluffing people just for the sake of gaining some momentum or to get vote. That is all. সময় হৈছে এডিছন বাণিজ্যিক বিৰতিৰ মই কেবা বছৰত ভোট দান কৰি আহিছো মই সদায় আচৰিত হওঁ যদি মোৰ ভোট মূল্যাঙ্কন হয় যদি যন্ত্ৰই মই ক'ত ভোট দিও বাণীবদ্ধ কৰে মই সদায় ভাবো যদিহে কোনো ব্যৱস্থাত ভোট দানৰ প্ৰমাণ কৰিব পাৰে আৰু মোৰ পছন্দৰ প্ৰাৰ্থী আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ডিফু নিৰ্বাচনী জিলাৰ সুইপচেলৰ বিশেষ পদক্ষেপ পোন প্ৰথমবাৰ ভোটদাতাই নিজৰ পছন্দৰ প্ৰাৰ্থী চিহ্ন আৰু দলক ভোটদান কৰাৰ প্ৰমাণ নিশ্চিত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব ভিভিপেট যন্ত্ৰ ভোটদাতাই কোন প্ৰাৰ্থীক ভোটদান কৰে তাৰ প্ৰমাণ নিজেই চাব পাৰিব আপুনি ইভিএম আৰু ভিভিপেট যন্ত্ৰৰ সহায়ত কেনেদৰে ভোটদান কৰিব পদক্ষেপ নং 1 ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰক আপুনি ভোটদান কক্ষত প্ৰৱেশ কৰাত প্ৰিজাইডিং বিষয়াই বেলট ইউনিট প্ৰস্তুত কৰি দিব বেলট ইউনিট প্ৰস্তুত কৰাত হেউজিয়া লাইট চাওক পদক্ষেপ নং 2 আপোনাৰ ভোটদান সাব্যস্ত কৰক বেলট ইউনিটৰ নীলা বুটামত টিপি আপোনাৰ পছন্দৰ প্ৰাৰ্থীৰ নাম আৰু চিহ্নৰ বিপৰীতে ভোটদান কৰক পদক্ষেপ নং 3 ৰঙা লাইট চাওক প্ৰাৰ্থীৰ নাম আৰু চিহ্নৰ বিপৰীতে ৰঙা লাইট জ্বলি উঠিব পদক্ষেপ নং 4 ছপা কাগজৰ টুকুৰা চাওক ভিভিপেটৰ স্বচ্ছ আইনা চাওক আপোনাৰ পছন্দৰ প্ৰাৰ্থীৰ ক্ৰমিক নং নাম আৰু চিহ্ন দেখুৱা ছপা কাগজৰ টুকুৰা চাওক কাগজৰ টুকুৰাটো 7 ছেকেণ্ডৰ বাবে চাব পাৰিব টুকুৰাটো ভিভিপেটৰ বাকচত সোমাই যাব ভিভিপেট নিৰ্বাচনী জগতৰ এক বিপ্লৱ দেশৰ নাগৰিক হিচাপে আপুনি কাক ভোট দিয়ে জানিব পাৰিব ভিভিপেট যন্ত্ৰৰ সহায়ত মই বিশ্বাস স্বচ্ছতা আৰু নিৰপেক্ষতাৰ অভিজ্ঞতা পাইছো ই ভোটদাতাৰ সন্তুষ্টিৰ এক পৰীক্ষণ ভিভিপেট যন্ত্ৰ নোচোৱাকৈ ভোটদান কক্ষ ত্যাগ নকৰিব ভোটাৰ তালিকাত আপোনাৰ নাম নাথাকিলে বা 2019 চনৰ 1 জানুৱাৰীত যদিহে আপোনাৰ বয়স 18 বছৰ হৈছে আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বিএলঅ'জনৰ জৰিয়তে আপোনাৰ তালিকাত নাম ভৰ্তি কৰক আৰু অহা লোকসভা নিৰ্বাচনত ভোটদান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক Ini siksa kelabon nila so cupen cerap leka cerap. Pipot lo nangina cusur ham tamle ini su. Ini siksa kelabon nila so cupen cerap leka cerap cing sok tahun elo. Nang cucut bu. Cepaking dan lo mati. Tangkalam lo ti oi cepaking cita. Madhari, lo nalok kar beauty parlor long discount pi bom ke. Kalang ma, konat lo lake. Di foi ti arlo Iron Bridge adong rong supia long ke cengsi sopin so lapen so arlo tu kapamada dim lo. Kalang ma. Kalang lo, kecengsi sopin so lapen soar lo phat kapamada dim. Claret Beauty Unisex Parlor. Nang litum lada, hair straightening 40% off along, hair spa ake joy ben long ponikti. Facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 25% off, hair curls 30% off, hair smoothing 40% off. Hey hui long ponikti.
Claret Beauty Unisex Parlor near Central Bank ATM, Iron Bridge, Rongparpi, Rongbe Road. Claret Beauty Parlor. Lasinali tum tapada repin bena humrig not. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতি পিছত পুনৰ পাতৰি মজিয়াত লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে জিলাখনৰ ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ হৈ উঠিছে আনফালে পাহাৰীয়া জিলাত দুখনৰ ৰাজনৈতিক প্ৰেক্ষাপট হৈ উঠিছে আকৰ্ষণীয় আৰু ইদল এৰি সিদলত যোগদান কৰাৰ ধুম উঠিছে দলীয় সমৰ্থকৰ কোন কোন দলত যোগদান কৰিব আৰু প্ৰকৃততে কোন দলৰ পকেটত অধিক ভোট পৰিব নিৰ্ণয় কৰা প্ৰায় টান হৈ পৰিছে শাসকীয় দল হোৱাৰ সুবাদতে নিৰ্বাচনী প্ৰচাৰ চমকত সকলোতকৈ আগত আছে বিজেপিৰ আৰু যতে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হৈছে ততে হাজাৰ সংখ্যাত নিতৌ বিজেপিত যোগদান কৰিছে কংগ্ৰেছ এএছডিসি বা আন দলৰ পৰা পাৰ্টি হৰেন সিং বে হৈ চৌকিহলাত অনুষ্ঠিত প্ৰচাৰ সভাত কংগ্ৰেছ এএছডিসি আৰু আন দলৰ পৰা 168 সমৰ্থকে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিছে আৰু খেতিয়কবিলাকৰ তাত পইচা সোমাইছে 5000 এই যোৱাকালিৰ পৰা আমি পাইছো পাইছেনে নাই খেতি কৰা মানুহ পইচা পাইছে পাইছে কিছুমান পাইছে কিছুমান পোৱা নাই না যি প্ৰচাৰ সভাৰ নেতৃত্ব দিয়ে বোকাজনৰ বিধায়ক ডক্টৰ নুমল মুমিনে নীলিপ ব্লক মণ্ডলৰ উপসভাপতি জিৰেন ইংটি পৌৰহিত্যত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত উপস্থিত বিশাল সমৰ্থক ৰাইজক উদ্দেশ্যে দিয়া ভাষণত ডক্টৰ মুমিনে কয় যে কেন্দ্ৰত পুনৰ বিজেপি চৰকাৰ গঠন হলেহে কাৰ্বি আংলং তথা ডিমা হাছাও ৰাজ্যৰ 246 দাবী MOU আৰু MOS কাৰ্যকৰী হ'ব পিছপৰা পাহাৰীয়া জিলাত অধিক উন্নয়ন হ'ব উল্লেখ্য সভাত বিধায়ক ডক্টৰ নুমল মুমিনৰ উপৰিও MSC পবিত্ৰ ৰংপি VDC অধ্যক্ষ টিমথি টেৰন সংখ্যালঘু অধ্যক্ষ উইন ৰংহাং মংগল সিং সিংনাৰ ফুডাম ফাংচুপি ডেভিড ৰেংমা প্ৰদীপ ফাংচু সামসন ইংটি আৰু আলিসা টেৰাংপি প্ৰমুখ বিশিষ্ট দলীয় নেতাকৰ্মীসকল উপস্থিত থাকে আগন্তুক 18 এপ্ৰিলত দেশৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত জিলাৰ বাবে সংৰক্ষিত জনজাতীয় ডিফু লোকসভা সমষ্টিৰ বাবে নিৰ্বাচনৰ প্ৰক্ৰিয়া সফল ৰূপায়ণৰ বাবে জিলা নিৰ্বাচনী বিষয়া মুকুল কুমাৰ শইকীয়াই জিলাৰ বিত্তখণ্ড আৰু আঞ্চলিক বিষয়াসকলক শুক্ৰবাৰে ডিফু কৃষি ভৱনত প্ৰশিক্ষণ প্ৰদান কৰে আগন্তুক 18 এপ্ৰিলত দেশৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত জিলাৰ বাবে সংৰক্ষিত জনজাতীয় ডিফু লোকসভা সমষ্টিৰ বাবে নিৰ্বাচনৰ প্ৰক্ৰিয়া সফল ৰূপায়ণৰ বাবে জিলা নিৰ্বাচনী বিষয়া মুকুল কুমাৰ শইকীয়াই জিলাৰ বিত্তখণ্ড আৰু আঞ্চলিক বিষয়াসকলক শুক্ৰবাৰে ডিফু কৃষি ভৱনত প্ৰশিক্ষণ প্ৰদান কৰে এই প্ৰশিক্ষণত জিলাখনৰ ভিন্ন বিভাগৰ বিত্তখণ্ড আৰু আঞ্চলিক বিষয়াসকলে অংশ লয় আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ